নমস্কাৰ গাহৰি এজনী জগাৰ আগত কেনেদৰে সাজু হ'ব লাগে এই বিষয়ত এটা ক্ষুদ্ৰ ভিডিঅ' বনাবলৈ লৈছোঁ আৰু এটো অকল নতুন পালকসকলৰ বাবেহে গতিকে অভিজ্ঞ পালকসকলে বিশেষ ইয়াত একো নাপাব কিয়নো যোৱা মাহটোত বহুতখিনি ফোন আহিছিল যিখিনি ফোনৰ পৰা অনুভৱ হৈছে যে নতুন পালকসকলে কিছু আগতীয়াকৈ সাজু নোহোৱাৰ কাৰণে তেখেতসকলৰ যথেষ্ট লষ্টৰ সন্মুখীন হয় তেখেতসকলে গতিকে বহুবিলাক কথা আহে ফোন আহে যে গাহৰিজনী ডেট পাৰ হৈ গ'ল জগা নাই আজি 15 দিন হৈ গ'ল 10 দিন হৈ গ'ল কিয় জগা নাই বা জগাৰ সময়ত যথেষ্ট কিছুমান সমস্যা হয় যাৰ কাৰণে তেওঁলোক আগতীয়াকৈ সাজু নথকাৰ কাৰণে যথেষ্ট লষ্টৰ সন্মুখীন হয় আপোনালোকে গাহৰিজনী জগাৰ আগত কেনেদৰে সাজু হ'ব সেইটো বিষয়ে ক'ব বিচাৰিছোঁ আৰু তাৰ আগতে মই কেইটামান কথা কৈ থওঁ গাহৰি এজনী যেতিয়া জগিবলৈ এমাহমান থাকে যিবিলাক গাহৰি দুবাৰ তিনিবাৰ পোৱালি দিছে সিহঁতৰ পেটবোৰ আপোনালোকে দূৰৰ পৰা দেখিলেই মন কৰিব যে পেটত পোৱালিৰ গতিবিধি কেনেকুৱা এক নম্বৰ কথা দূৰৰ পৰা আপোনালোকে পেটত পোৱালিৰ গতিবিধি আপোনালোকে লক্ষ্য কৰিব পাৰিব দেখিছে পেটত পোৱালিয়ে খুন্দিয়াই আছে খেলি আছে অৰ্থাৎ গাহৰিজনী পোৱালিখিনি ঠিকে আছে এই কথাটো আপোনালোকে গম পাই থাকিব ইয়াৰ আৰু নতুন গাহৰিবিলাকৰ ক্ষেত্ৰতো যিবিলাকে প্ৰথমবাৰৰ বাবে পোৱালি দিব ওলাইছে সিহঁতকো আপুনি 15 দিন মান থকাৰ পৰা আপোনালোকে পেটত গতিবিধি পোৱালি লক্ষ্য কৰিবলৈ সক্ষম হ'ব আৰু অন্যথা এমাহমান থকা অৱস্থাটো আপোনালোকে পেটত হাতখন যদি দি চাই তেতিয়া অনুভৱটো কৰিব পাৰিব যে ভিতৰৰ ফালৰ পৰা পোৱালিয়ে পেটত খুন্দিয়াই থকাৰ আপোনালোকে অনুভৱটো কৰিব গতিকে এইখিনি সদায় নজৰ দি থাকিব গাহৰিজনীক কিছুদিনৰ আগৰ পৰাই অভ্যাস কৰাব যাতে তাই গাত হাত বাই থাকে ফুৰাই থাকে হাত ফুৰাই থাকিলে তাই কি হয় জগাৰ দিনা আপোনালোকক ওচৰলৈ চাপিবলৈ দিব নহ'লে ওচৰলৈ চাপিবলৈ নিদিব তেতিয়া আপোনালোকে পোৱালিখিনি যেনেদৰে আপডাল কৰিব লাগিছিলে সেইখিনি কৰিব নোৱাৰিব আৰু তৃতীয়তে আপোনালোকে সকলোৱে জানো 114 দিনৰ দিনা গাহৰিজনী জগে গতিকে 114 দিন খোৱাৰ বা তাৰ 2 দিন আগৰ পৰাই আপোনালোকে নিপুলবোৰ এনেকৈ সদায় টানি চাব যে নিপুলত গাখীৰ আহিছে নি নতুন গাহৰিৰ ক্ষেত্ৰত কি হৈ যায় 114 দিন কি 15-16 দিন বা 17 দিনো হ'বগে পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু এটা কথা মন কৰিব যিদিনাখনে নিপুলত আপোনাৰ এনেকৈ টানিলে গাখীৰ ওলাব সেইদিনাখনে ধৰক 24 ঘণ্টাৰ ভিতৰতে পোৱালি দিব প্ৰথমতে ওপৰৰ ফালৰ পৰা নিপুলৰ পৰা গাখীৰ ওলোৱা আৰম্ভ কৰে কৰি ৰাতিপুৱা সময়ত এইটোৰ পৰা কৰিলে গধূলি মানলৈকে একেবাৰে শেষৰ নিপুলটোলৈকে গাখীৰ ওলায় অৰ্থাৎ গোটেইখিনি নিপুলত গাখীৰ ওলায় আৰু যেতিয়াই গোটেইখিনি নিপুলত গাখীৰ ওলায় তাৰে 2 ঘণ্টামানৰ পিছত কিন্তু তাই সাধাৰণতে গাহৰিয়ে পোৱালি দিয়া দেখা যায় গতিখিনি বিষয় লগতে আপোনালোকে এই পোৱালি পেটত কেনেকৈ খেলি আছে দেখিছে এই বস্তুখিনি মন কৰিব আপোনালোকে এনেকুৱা কৈ দিয়ে যে ডেট পাৰ হৈ গ'ল 15 দিন হ'ল পোৱালি দিয়া নাই এইটো মানে শুনি কেতিয়াবা আচৰিত লাগে কেলৈ আপোনালোকে পেটত পোৱালি মুভমেণ্ট কেনেকুৱা দেখিছে নিপুলত গাখীৰ ওলাই গুচি গ'ল নি যদি আপোনাৰ 114 নম্বৰ দিনাত বা এনেকুৱা 15 নম্বৰ দিনাত নিপুলত গাখীৰ ওলাইছিলে তাৰপিছতো যদি পোৱালি নজগিলে সেই 113-14 নম্বৰ দিনাই দৰকাৰ হ'লে যদিহে নিপুলত গাখীৰ ওলাইছিলে সেই দিনাখনেই আমি মেডিচিন ব্যৱহাৰ কৰি হ'লেও পোৱালিখিনি জগাব লাগিব অন্যথা পিছলৈ থাকি গ'লে কিন্তু বিপদ হ'ব গাখীৰ ওলাই আকৌ শুকাই যোৱাও দেখা যায় আৰু তাৰ তেতিয়ালৈ মানে কি হৈ যায় পেটতে পোৱালিখিনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে গতিকে এই বস্তুখিনি মন কৰি থাকিব পোৱালিৰ গতিবিধি মুভমেণ্ট আৰু নিপুলত গাখীৰ আহিছে নি যিদিনাখনেই নিপুলত গাখীৰ ওলাব সেইদিনাখনে বা সেই 24 ঘণ্টাৰ ভিতৰতে পোৱালিখিনি গাহৰিজনী জগাৰ সম্ভাৱনা বেছি গতিকে সেই 114 দিনেই হওক বা 2 দিন আগত হওক বা 2 দিন পিছত হওক এনেকুৱা ধৰণৰ হোৱা দেখা যায় 2 এদিন আগ পিছ হয় কিন্তু মূল কথা হ'ল নিপুলত গাখীৰ কোনদিনা আহিছে এই কথাটো মনত ৰাখিব তাৰপিছতে আমি সাজু কেনেদৰে হ'ম ৰুমটো খুব পৰিষ্কাৰকৈ চাফা কৰোঁ আমি দৈনিক যি চাফা কৰোঁ তাৰ উপৰিও একদম ব্ৰাছেৰে ভালকৈ ব্ৰাছেৰে এনেদৰে ঘঁহি চাফা কৰিব আৰু লগতে পটাছ পানীৰে গোটেই ৰুমটো পৰিষ্কাৰ কৰিব পটাছ পানীৰে গোটেই ৰুমটো বুৰাই দিব ৱালৰ পৰা আদি কৰি তলৰ মজিয়ালৈকে আৰু লগতে বাল্বৰ কাৰেণ্টৰ সুবিধা ৰাখিব যাতে পোৱালিখিনি গৰম দিবলগীয়া গৰম দিনত বহুত বেছি অসুবিধা নহয় কিন্তু ঠাণ্ডা দিনত লাইটৰ সুব্যৱস্থা কৰি ৰাখিব লাগিব ইয়াৰ পিছতে ৰেডি কৰি থাকিবলগীয়া বস্তুটো হ'ল আমাৰ খেৰ আৰু খেৰটো যাতে কোনো কাৰণতে বৰষুণত তিতা বা ভিজা খেৰ নহয় খেৰখিনি ধুনীয়াকৈ ৰ'দত দি শুকুৱাই এনেদৰে বস্তাত ভৰ্তি কৰি আপুনি
ভালদৰে ৰাখিব যাতে তাই জগাৰ আগতেই তাই প্ৰস্তুতি কৰিব নহয় ৰুমটো কিবা কিবি খুন্দি কামুৰি কৰিব তেতিয়াই খেৰটো দি দিয়া ভাল যাতে তাই সুন্দৰভাৱে নিজৰ বাঁহটো সাজি তাত পোৱালি জগাব পাৰে তাৰপিছতে আমি এনেকুৱা দুটামান সজা আমি ৰেডি কৰি ৰাখিব লাগে যাতে পোৱালিখিনিক আমি জগাৰ পিছতে এটা এটাকৈ মচি মেলি চাফ চিকুণ কৰি ইয়াত ভৰাই যাব পাৰোঁ ওপৰৰ পৰা লাইটেৰে যাতে গৰম দিব পাৰোঁ ইয়াত খেৰ গেলমান দি দিব লাগে পোৱালিখিনি অলপ যাতে টনকিয়াল হয় লাইটৰ তলত ৰাখিব পাৰোঁ এনেকুৱা সজাত ভৰাই ৰাখিব পাৰোঁ জগুতে আমি ভৰাই যাওঁ তাৰপিছত অলপ পিছতহে গাখীৰ খাবলৈ দিওঁ গতিকে এনেকুৱা সজাকেইটা আগতীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ সাজু কৰি থোৱাটো প্ৰয়োজন আছে গতিকে মই ক'লোঁ লাইট প্ৰয়োজন আছে লাইটৰ সুব্যৱস্থা কৰি ৰাখিব লাগিব খেৰ লাগিব সজা ৰেডি কৰি ৰাখিব আটাইতকৈ বেছি জৰুৰী হ'ল ফটাকানিখিনি আগতীয়াকৈ ধুই পখালি ধুনীয়াকৈ 10-15খন ফটাকানি যাতে আপোনালোকে সাজু কৰি একদম চাফা ফটাকানি যাতে ৰাখে সেইকেইটা হ'ল মূল বস্তু ইয়াৰ পিছতে আমাক লাগিব সূতা আমি কাটি মেলি এনেকৈ ৰেডি কৰি ৰাখোঁ যাতে নাভি বান্ধিবলগীয়া হয় আৰু নাভি বান্ধি পেলাই কাটিবৰ কাৰণে ব্লেড খুব পৰিষ্কাৰ ব্লেড সদায় নতুন ব্লেড ব্যৱহাৰ কৰিব পুৰণা ব্লেড কেতিয়াও ব্যৱহাৰ নকৰিব আমি সাধাৰণতে নেগুৰত ৰবৰ বান্ধি নেগুৰডাল ছিঙাৰ ব্যৱস্থা কৰোঁ সৰু ৰবৰডালে নেগুৰডাল 3-4 পাক মাৰি দিলে 4-5 দিনৰ ভিতৰতে নিজে নেগুৰডাল ছিগি পৰিব গতিকে এই ৰবৰো আমি সাজু কৰি ৰাখিব লাগে আমি একেদিনাই লগে দাঁত কাটি দিওঁ জগাৰ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে গতিকে দাঁত কাটিবৰ কাৰণে এটা পাত্ৰ আমি অলপ তাত বিটাডিন দি লওঁ বিটাডিন দি কাটোতে অকণমান কেতিয়াবা তেজ ওলোৱাৰ সম্ভাৱনা থাকে গতিকে বিটাডিন যাতে আমি সেইবিলাকত লগাই দিব পাৰোঁ আৰু এডালো প্ৰতিটো দাঁত কটাৰ পিছতে সেই বিটাডিনত আকৌ পৰিষ্কাৰ কৰি লওঁ গতিকে এটা দাঁত কাটাৰ এটা পাত্ৰ বিটাডিন কপাহ এইকেইটা যাতে আগতীয়াকৈ সাজু কৰি ৰাখে আৰু এনেকুৱা দাঁত কাটা নহ'লে নেল কাটাৰ দিও কাটিব পাৰে ইয়াৰ পিছতে লাগতিয়াল ঔষধ কেইটামান হ'ল যেনে আমি যিহেতু কেতিয়াবা অক্সিটচিন সিন্থোচিনন বা এপিডোচিন ব্যৱহাৰ কৰোঁ যদি সেইবিলাক পোৱা নাযায় প্ৰত্যেক স্থানত পোৱা নাযায় কিন্তু প্ৰেগমাটো পোৱা যায় এটা প্ৰেগমা ইনজেকশ্যন আনি ৰখাটো খুবেই জৰুৰী প্ৰেগমা ইনজেকশ্যনটো প্ৰয়োজন হ'লে আমি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে আৰু এটা ঔষধ হ'ল এইটো ট্ৰেনেক্সিম এচিড বা টেক্সাব্লেট কিয়নো এইটো ব্লিডিং হৈ যায় কেতিয়াবা আকস্মিকভাৱে বেছি ব্লিডিং হ'লে ব্লাড ৰাখিবৰ কাৰণে খুব প্ৰয়োজনীয় ঔষধ এইটো থাকিব লাগে আগতীয়াকৈ মজুত ডেক্সনাও এটা দুটা ড'জ আনি ৰাখিব লাগে ডক্টৰে কেতিয়াবা ডেক্সনা ইউজ কৰাৰ পৰামৰ্শ আগবঢ়ায় সেইকেইটা ঔষধ যাতে আমাৰ ওচৰত সদায় মজুত থাকে আমি সেইটো মন কৰিব লাগে কিয়নো আপোনাৰ কিছুমান ফোন এনেকুৱা আহে দাদা গাহৰিজনীয়ে প্ৰথম পোৱালিটো দিলে এতিয়া আৰু 3 ঘণ্টামান হ'ল পোৱালিয়ে দিয়া নাই 4 ঘণ্টামান হ'ল পোৱালিয়ে দিয়া নাই বা দাদা আজি মানে কালিৰ পৰা পোৱালি দি আছে আজিলৈকে শেষে হোৱা নাই সাধাৰণতে আমাৰ নৰ্মেল টাইমটো হ'ল গাহৰি এজনী জগা মোৰ একদম জল হৰি শেষ হোৱালৈকে 8 ঘণ্টা 8 ঘণ্টাৰ ভিতৰত গোটেইখিনি হৈ গ'লে কোনো সমস্যা নাই 8 ঘণ্টাতকৈ যদি দেৰি হৈছে গতিকে আমি কেতিয়াবা ঔষধ ব্যৱহাৰ কৰিব লাগে আৰু কেতিয়াবা জগিব নোৱাৰি বহুত ছটফটাই থাকে কষ্ট পায় ৰাতি 12টা-1টা বজাত যেনিবা তেনেকুৱা হৈছে গাহৰিজনী জগিব বিচাৰিছে জগিব পৰা নাই আপুনি সেই ৰাতিয়ে আকস্মিকভাৱে ঔষধটো ক'ৰ পৰা পাব ডক্টৰকো ফোন কৰিলে যেনিবা আপোনাক ক'লে প্ৰেগমা ইনজেকশ্যন মাৰা বা ডেক্সনা মাৰা বা অন্য কিবা মেডিচিনৰ কথা ক'লে গতিকে ৰাতিখনটো নাপাব আপুনি ৰাতিপুৱা ফাৰ্মেচি খোলালৈকে ৰ'ব লাগিব তাৰপৰা ফাৰ্মেচি খোলাৰ পিছত আনি মেলি মেডিচিন ব্যৱহাৰ কৰালৈকে খবৰটো বেয়া ফালে গুচি যায় গতিকে আগতীয়াকৈ সদায় যাতে এটা ইনজেকশ্যন আপোনালোকে এই প্ৰেগমা জাতীয় ইনজেকশ্যন এটা হ'লেও যাতে আনি মজুত ৰাখে যদি প্ৰয়োজন হয় তেতিয়াহে এইবোৰ ব্যৱহাৰ হ'ব গতিকে এইটো আনি ৰখাটো খুব প্ৰয়োজন গতিকে এই কথাটো নাপাহৰিব সেইটো কাৰণে এই বস্তুখিনি আগতীয়াকৈ সাজু কৰি ৰখা ভাল গ্লোভছ লাগিব গ্লোভছৰ পেকেট ইয়াতে গ্লোভছ আছে গ্লোভছ পোৱালি জগাৰ সময়ত আমি গ্লোভছ পিন্ধি ধুনীয়াকৈ চাফ চিকুণ কৰোঁ গতিকে গ্লোভছৰো খুব প্ৰয়োজন গ্লোভছ লাগে আপোনাৰ হিমেক্স আৰু ডেটল এইকেইটা বিশেষ দৰকাৰ হ'ল কি যেতিয়া গাহৰিজনী জগা যিহেতু পিছফালটো লেতেৰা হৈ থাকে আমি ধুৱাই দিব নোৱাৰোঁ ফটাকানিয়ে ভালকৈ চাফা মচাৰ পিছতো আমি কি কৰিব পাৰোঁ এই ডেটল পানী নহ'লে হিমেক্স দি গোটেই পিছফালৰ অংশটো যিখিনি ব্লাড লাগিছে কিবা লাগিছে অলপ লেতেৰা হৈছে ভালকৈ যদি আমি ডেটল পানী দি মচি দিওঁ তেতিয়া তাত মাখি নপৰে নহ'লে সাধাৰণতে দেখা যায় পোৱালি দিয়া 2-3 দিনৰ পিছত এটা পোক দি দিয়ে পেচাবৰ ৰাস্তাত গতিকে আমি যদি আগতীয়াকৈ ডেটল পানী হিমেক্স আদি যদি সানি পেলাই ধুনীয়াকৈ চাফাকৈ ৰাখি দিওঁ তেতিয়াহ'লে কি হৈ যাব তাত মাখিয়ে কণী পৰা বা পোক দিয়াৰ সম্ভাৱনা নাথাকে গতিকে সেই কামখিনি আগতীয়াকৈ বস্তুখিনি যোগাৰ ৰখাটো ভাল কাৰণ গাহৰিজনী জগুতে 6-7 ঘণ্টাহে বা 8 ঘণ্টাৰ ভিতৰত গোটেই কামখিনি হৈ যায় গতিকে আমি ৰাতি জগিবৰ সময়ত
বহুত জৰুৰীকালীনভাৱে এই বস্তুখিনি নাপাওঁ গতিকে এইখিনি বস্তু যাতে সাজু থাকে প্ৰথম কথা হ'ল পৰিষ্কাৰ খেৰ লাইট এই দুটাটো খুব জৰুৰী বস্তু আৰু লাইটটো যাতে মন কৰিব যাতে মাকে কামুৰিব নোৱাৰে ৱাৰডাল ঠিক তেনেকুৱাকৈ আমি লাইটটো লগাব লাগিব লাইট খেৰ বাকেট পোৱালি থ'বৰ কাৰণে সূতা পৰিষ্কাৰ ব্লেড ৰাবাৰ দাঁত কাটাৰ বিটাডিন ডেটল গ্লোভছ পৰিষ্কাৰ ফটাকানি তাৰপিছতে ডেক্সনা তেজোৰা ইনজেকশ্যন আৰু প্ৰেগমা জাতীয় ইনজেকশ্যন যাতে আমাৰ ওচৰত মজুত থাকে ব্যৱহাৰ হওক নহওক পিছৰ কথা কিন্তু আমি মজুত ৰখাটো খুব জৰুৰী গতিকে এইকেইটা বস্তু যদি হাতত মজুত থাকে যিকোনো সময়ত ৰাতি 12টা 1টা 2টা বজাত যেতিয়াই গাহৰিজনী নজগক আমি কিবা সমস্যা আহিলে সমস্যাটো আমি সমাধান কৰি ল'ব পৰাকৈ থাকে আৰু খুব প্ৰয়োজনত আমি কেতিয়াবা হাত ভৰাইও পোৱালি বাহিৰ কৰি উলিয়াই আনিবলগীয়া হয় গতিকে সেই গোটেইখিনি গতিকে সাহসটো কৰিলেই হ'ল একো ডাঙৰ কথা নহয় প্ৰয়োজনত কেতিয়াবা কিছুমান গাহৰি কিছু সমস্যা সৃষ্টি হয় তেতিয়া আমি হাতে দিও প্ৰথমৰ এটামান পোৱালি যদি আমি বাহিৰ কৰি উলিয়াই দিব পাৰোঁ তাৰ পিছৰখিনি সুকলমে হৈ যায় গতিকে যিকোনো ক্ষেত্ৰত প্ৰায় পালকসকলে ফোন কৰি যিমানখিনিলৈকে আমি পাৰোঁ ফোনৰ জৰিয়তে যিমানখিনি জানো সদায় শিকাবলৈ চেষ্টা কৰি আছোঁ তথাপিও এইকেইটা যাতে আপোনালোকে আগতীয়াকৈ সাজু কৰি ৰাখে নহ'লে যেতিয়াই ফোন কৰা হয় আমুকটো আছে নি ঔষধ বা তামুকটো আছে নি সদায় নাথাকে বুলি কয় আৰু সেইটো আনি পিছদিনাখন ব্যৱহাৰ কৰালৈ 6-7 ঘণ্টা সময় পাৰ হৈ যায় যাৰ বাবে খবৰবোৰ বেয়া ফালে গুচি যায় গতিকে এই কথাখিনি মন কৰিব আৰু যিটো ক'লোঁ পোৱালিৰ গতিবিধি মুভমেণ্ট কেনেকুৱা আছে পেটত সেইটো সদায় নজৰ দিব সদায় সেইটো চাবই গাহৰিজনী জগিবলৈ এমাহমান থকাৰ পৰা 15 দিন থকাৰ পৰা যেতিয়া স্পষ্ট হ'ব গতিবিধিখিনি সদায় লক্ষ্য কৰিব আৰু এইটো কথা মই আগতো কৈছোঁ আকৌ এবাৰ কওঁ যে ডেট পাৰ হৈ গুচি গ'ল নিপুলৰ পৰা গাখীৰ ওলাই পাৰ হৈ গুচি গ'ল তাৰপিছতো যদি আপোনালোকে বাট চাই থাকে গাহৰিজনী জগিব তেনেহ'লে বিপদ হ'ব যিদিনাখন ডেট হৈছে সেইকেইদিনতে আপোনালোকে খুব সঘনে নিপুলটো পৰীক্ষা কৰি থাকিব যাতে গাখীৰ ওলাইছে নি আৰু গাখীৰ যেতিয়া ওলাইছে আৰু সময় হৈছে অৰ্থাৎ গাহৰিজনী জগিব পৰা নাই কিবা কথাত তেনেহ'লে ঔষধ ব্যৱহাৰ কৰি হ'লেও পোৱালিখিনি জগুৱাব লাগিব অন্যথা এই দিনকেইটা যদি পাৰ হৈ গুচি যায় তেনেহ'লে কিন্তু আপুনি ভাল পোৱালি পাবলৈ সক্ষম নহ'ব গতিকে সেই কথাখিনি মন কৰি আপোনালোকে তেনেদৰে সাজু থাকিব গতিকে কিবা অসুবিধা হ'লে নিশ্চয় ফোন কৰিব আমি জনাসকলে সদায় যিখিনি জানো সেইখিনি শিকাবৰ কাৰণে সদায় আমি ভালেই পাওঁ বা চেষ্টা কৰি আছোঁ গাহৰি পালকৰ জয় হওক ধন্যবাদ